হেল্ল' গাইজ, ব'লক আজি অকণমান সেউজীয়াৰ ফালে যাওঁ। ফাৰ্ষ্টত আপোনালোকক আমাৰ বাৰীত লাগি থকা এই পাণজোপাকে দেখুৱাওঁ। চাওক কিমান ধুনীয়াকৈ ওপৰলৈকে বগাইছে পাণজোপা। হয়, ধুনীয়া লাগে ন? এইবাৰ কাজি নেমু কিন্তু কিছু লাগিছে দেই আমাৰ। কাজি নেমু মানে নেমু নহ'লে ভাত খাবই নোৱাৰি ন গৰম দিনত। গোল নেমু ইমানকৈ লগা নাই এইবাৰ, গোল নেমু খুব কমেই লাগিছে এইবাৰ। হয়, ব'লক এইবাৰ আমি আমাৰ বাৰীৰ ফালে যাওঁ। বাৰীখন চাব এতিয়া উদং হৈ আছে, একো শাক পাচলি নাই, কিন্তু ঠাণ্ডাৰ দিনত দেখুৱাম চাব কিমান ধুনীয়া লাগে বাৰীখন আমাৰ দেখিবলৈ, শাক পাচলিৰে ভৰ্তি হৈ থাকে। এইজোপা ছজিনা গছ, ছজিনা যিমান ভাল সিমানেই ভাল তাৰ পাতখিনিও। ছজিনাৰ পাত বহুত উপকাৰী। এইখিনি আমাৰ অকণমান জেগাত হালধি খেতি কৰিছোঁ। এথোকা এই কল লাগিছে দেখিছেনে? এইখিনি হৈ গ'ল আমাৰ ডাঙৰ ডাঙৰ গছবিলাক নামঘৰৰ ফালে আছে, যেনেকৈ ধুনা গছ, আম গছ, লিচু গছ সেইবিলাক আছে। এইখন আমাৰ নামঘৰ। সামৰিছোঁ।